নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে আকাশদ্বীপৰ ভাৰ খবৰটো পালেনে? যদিহে পোৱা নাই, মোৰ এই চেনেলটোৰ যোগেৰে ভাল খবৰটো আপোনালোকক দিবলৈ চেষ্টা কৰিম। বহু বছৰৰ পিছত আকৌ ছবিগৃহত দেখা পোৱা যাব আকাশদ্বীপক। তেওঁৰ নতুনকৈ অহা ছবিখন 4 অক্টোবৰত মুকলি কৰিব। তেওঁৰ ছবিখনৰ নাম হৈছে অগ্নিবীৰ। ৰজনী বৰ্মনৰ পৰিচালনাৰে আহিবলগীয়া অগ্নিবীৰখন এতিয়া পোষ্ট মুকলি কৰি দিয়া হৈছে। এই ছবিখন কেনেকুৱা লাগে বাৰু আমি সকলোৱে চাম, আৰু এই খবৰটো শুনি আপোনালোকৰ মনটো কেনেকুৱা লাগিছে জনাব। আৰু যদিহে মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাবৰ কাৰণে কাষত থকা বেল আইকনটো প্লিজ দবাই দিব।